Hey dosto, welcome back to my YouTube channel. তো মোৰ YouTube চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা মই নতুন ভিডিঅ' আৰম্ভ কৰিব লৈছোঁ। ভিডিঅ'টো মানে মই এটা বস্তু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, যিটো বস্তুৰে আপোনাৰ সকলোৰে লাভৱান হ'ব বুলি মই আশা কৰিছোঁ। আৰু মই মোৰ চেনেলটো যোনে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব, যাতে মই ভিডিঅ' বনাত অলপ উৎসাহিত হওঁ। তাৰপিছত এতিয়া ৰাতিপুৱা মাত্ৰ 5 বাজিল, তেতিয়া মই ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছোঁ। কাৰণ মই ইয়াৰ পিছত অলপ টাইম নাপাওঁ, কাৰণ মই অলপ কোম্পানীত কাম কৰি আছোঁ। তো গাইজ চাওক, মই ভিডিঅ'টো দেখাই আছোঁ আপোনালোকক। ফাৰ্ষ্ট টাইম ক'লোঁ মই মানে প্লাষ্টিকৰ বটল ল'ব আপোনালোকে 3টা, এটা 1 লিটাৰৰ 2টা, তাৰপিছত হাফ লিটাৰৰ এটা, ঠিক আছে। এই বটলটো এইটো মানে এনেকা চিষ্টেমত কাটিব লাগিব, হাফত নহয়, ইয়াৰে ওপৰত কাটিব লাগিব। এটা বটল এইটো কাটি ল'ব লাগিব চুহি টাইপ কৰি লোৱাৰ পিছত আপোনালোকৰ এটা হাফ লিটাৰটো কৰিব লাগিব ঠিক মিডিলত। ইটো মুখটোৰ জোখত কাটিব লাগিব। এইটো টুকুৰা কৰি এটা কাটিব লাগিব। এনেকৈ কাটি লোৱাৰ পিছত আৰু আপুনি কাটিব লাগিব 1 লিটাৰটো, 1 লিটাৰটো এইটো যিটো জোখ আছে না, এইটো ওখৰ টাইপত কাটিব লাগিব। এনেকৈ কাটি ল'ব। তাৰপিছত আপোনালোকে হৈ যাব ৰেডি হোৱাৰ পিছত এইটো ল'ব এনেকৈ। তাৰপিছত ৰেডি হোৱাৰ পিছত হাফ লিটাৰটো ল'ব। হাফ লিটাৰ বটলটো লোৱাৰ পিছত আপোনালোকে এনেকৈ এইটো মুখখন ইয়াত সোমাই দিব, এনেকৈ লগাই দিব, এনেকৈ লাগি গ'ল। তাৰপিছত এইটো 1 লিটাৰটো এইটো এনেকৈ লগাই দিব, ঠিক আছে। এইটো হৈ গ'ল আপোনালোকৰ ৰেডি। এইটো হ'ল ৰেডি। এইটোৰে কি কৰিব আপোনালোকক মই জনাই আছোঁ। এইটো ৰেডি হ'ল বাৰু। এইটো আপোনালোকে কৰিব পাৰিব মাখি ধৰাৰ ব্যৱস্থা, মানে মাখি যিটো বহুত হয় না, আজিকালি মাখি বহুত হৈছে। এইটো মাখি দেখিছে, এইটো মাখি মানে চাওক, এইটো মাখি এতিয়া ভিতৰত সোমাই আছে। কেনেকৈ সোমাব আপোনালোকক মই কৈ আছোঁ। এইটো যিটো তলৰ এইটো মুখটো, ইয়াৰে তলত অলপ শ্লাইড মাখি সোমাব পৰাকৈ কাটি ল'ব লাগিব। ইয়াৰ ভিতৰত মাখি যিটো বস্তু ভাল পায়, গাখীৰ হওক, মাছ, শুকান মাছ, কিছুমান মিঠাই, ইয়াত ৰাখিব লাগিব তলত। ইয়াত ৰখাৰ পিছত মাখিটোৱে গন্ধ পালে ইয়াত খাব গৈ মানে ভিতৰত সোমাই যোৱাৰ পিছত এইফালে গৈ মানে এইফালে পৰি যায়। আৰু এইটো ডাঙৰ বটলটোত আপোনালোকে অলপ পানী ৰাখিব ইয়ালৈকে, মানে এইটো যিটো ফুটা কৰিছে তাৰ তললৈকে পানী ৰাখিব। পানী ৰখাৰ পিছত মাখিবিলাক ইয়াত আহি যাব। তাৰপিছত এনেকৈ যায় মাখিটোৱে, এনেকৈ আহি ইয়াত পৰি যাব। তাৰপিছত ইয়াৰ পৰা আৰু ওলাব নোৱাৰে, এনেকৈ মাখিবিলাক আবদ্ধ হৈ যাব। তো এইখিনি আছিল, মানে এইটো মাখি ঘৰতে বনালোঁ, তো আপোনালোককো দেখাই দিলোঁ। বনাইছোঁ কেতিয়াবা, কিন্তু দেখা পোৱা নাছিলোঁ, আজি দেখাই দিলোঁ। তো আপোনালোকক যদি ভিডিঅ'টো চাই ভাল লাগিছে, প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। এতিয়া লৈছোঁ, বাই বাই।